আজি আমি বিপ্লৱী যুৱ সন্থাৰ যোৰহাট জিলা সমিতিয়ে অসমত যি বৰ্ধিত বিদ্যুৎ মাচুল লেকামহীনভাৱে বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত কাকজান উপসংমণ্ডলৰ কাৰ্যালয়ত আমি আজি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ অসম চৰকাৰে যিটো সময়ত দৰিদ্ৰ দুখীয়া ৰাইজক বিদ্যুৎ ৰেহাই দিয়াৰ কথা কৈছিলে সেইটো সময়ত এফালে কেৰাচিন তেল বন্ধ কৰিছে, আনফালে বিদ্যুতৰ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে আৰু যাৰ ফলত অসমৰ ৰাইজে আজি জ্বলাকলা দেখিবলগীয়া হৈছে। আৰু যোৱা কেইবামাহ ধৰি বিদ্যুতৰ বিল যিটো হাৰত বৃদ্ধি হৈছে আমি অসম চৰকাৰক আৰু অসমৰ বিদ্যুৎ বিভাগক আমি জনাব বিচাৰিছোঁ এই কাৰ্যসূচীৰ যোগেদি আপোনালোকে বিদ্যুৎ বিল নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু বিদ্যুৎ বিল সকলোৰে বাবে ৰেহাই দিয়াৰ কোনো আপোনালোকৰ পৰিকল্পনা হাতত নাই। গতিকে অসমৰ ৰাইজে আজি আপোনালোকক এটাই দাবী কৰিছে, আমি এটাই দাবী কৰিছোঁ যে বিদ্যুতৰ বিল ৰেহাই দিয়াৰ এক নিশ্চিত পৰিকল্পনা হাতত লওক। প্ৰতি মাহে দৰিদ্ৰ পৰিয়ালক কমেও 200 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ ব্যৱস্থা কৰক আৰু স্মাৰ্ট মিটাৰৰ নামত যি লুটৰাজ চলাই আছে অসম চৰকাৰে এই স্মাৰ্ট মিটাৰ বন্ধ কৰি পূৰ্বৰ যি বিল দিয়াৰ ব্যৱস্থা আছিলে এই ব্যৱস্থা বাহাল ৰাখিবৰ কাৰণে আমি এই কাৰ্যসূচীৰ যোগেদি আমি দাবী জনালোঁ।